Hello friends, Assam Health Support YouTube channel লৈ আপোনালোকক আকৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকক থাইৰয়ড ফাংচন টেষ্টৰ নৰ্মেল ৰেঞ্জবোৰৰ বিষয়ে জনাম। থাইৰয়ড প্ৰফাইল বুলি ক'লে সাধাৰণতে T3, T4 আৰু TSH ৰ কথাই কোৱা হয়। থাইৰয়ড ফাংচন টেষ্ট বা থাইৰয়ড প্ৰফাইল টেষ্ট এই কাৰণে কৰা হয় যে আমাৰ ডিঙি ভাগত থকা থাইৰয়ড গ্ৰন্থিয়ে ঠিকমতে কাম কৰি আছে নে নাই। থাইৰয়ড প্ৰফাইলত তিনিটা টেষ্ট পৰে, সেইকেইটা হ'ল T3, T4 আৰু TSH। TSH এটা হৰমোন হয় যিটো পিটুইটাৰী গ্ৰন্থি নামৰ এটা গ্ৰন্থিৰ পৰা নিঃসৰণ হয় আৰু এই গ্ৰন্থিটো আমাৰ ব্ৰেইনত থাকে। এইটো হৰমোনে থাইৰয়ড গ্ৰন্থিত বহুত প্ৰভাৱিত হয়। TSH ৰ সম্পূৰ্ণ নাম হ'ল থাইৰয়ড ষ্টিমুলেটিং হৰমোন আৰু TSH ৰ নৰ্মেল ভেলু হৈছে 0.27 ৰ পৰা 4.2 ইণ্টাৰনেশ্যনেল ইউনিট পাৰ ml। ইয়াৰ পাছতে আহে T3 আৰু T4। T3 কোৱা হয় ট্ৰাই আয়ডোথাইৰনিন আৰু T4 কোৱা হয় থাইৰক্সিন। এই দুটা হৰমোন থাইৰয়ড গ্ৰন্থিৰ দ্বাৰাই নিঃসৰণ হয় আৰু এই দুটা হৰমোনে আমাৰ শৰীৰৰ বহুতকেইটা প্ৰক্ৰিয়া কণ্ট্ৰোল কৰি ৰাখে, যেনে বডি এনাৰ্জি কণ্ট্ৰোল কৰি ৰখা, পাচন প্ৰক্ৰিয়া কণ্ট্ৰোল কৰি ৰখা, ইমিউনিটি চিষ্টেম কণ্ট্ৰোল কৰি ৰখা আৰু আমাৰ শৰীৰৰ হাৰ্ট, লিভাৰ, কিডনীকো প্ৰভাৱিত কৰে। T3 ৰ নৰ্মেল ভেলু হৈছে 0.8 ৰ পৰা 2 ng per ml আৰু T4 ৰ নৰ্মেল ভেলু হৈছে 5.1 ৰ পৰা 14.1 UG per dl। নৰ্মেল ৰেঞ্জসমূহ সকলো লেবৰেটৰী ৰিপৰ্টত অলপ কম বেছি থাকিব পাৰে, কিয়নো মেচিন অনুযায়ী T3, T4 আৰু TSH ৰ নৰ্মেল ৰেঞ্জসমূহ ছেটআপ কৰা হয়। আপুনি যদি আজিলৈকে থাইৰয়ড টেষ্ট কৰা নাই, তেতিয়াহ'লে এবাৰ হ'লেও থাইৰয়ড টেষ্ট কৰাই লওক, কিয়নো অসমতো লাহে লাহে থাইৰয়ড ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। যদি ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল যেন লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু তলতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।